কাটাৰত বিশ্বকাপ ফুটবলৰ আঁৰত অসমীয়া অভিযন্তা দ্য খালিফা ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামক নকৈ নিৰ্মাণৰ আঁৰত অসমৰ অভিযন্তা মনজিৎ শইকীয়া চলিহা 2022 চনত ফুটবল বিশ্বকাপ আয়োজন কৰিবলৈ ফিফাৰ পৰা অনুমতি লাভ কৰাৰ পিছতেই বিশ্বমানৰ এখন ফুটবল ষ্টেডিয়াম নিৰ্মাণ কৰাৰ লক্ষ্য লৈছিল কাটাৰে ঠিক সেই সময়তে বিদেশৰ প্ৰতিষ্ঠিত কোম্পানীত কাম কৰা অভিজ্ঞতা থকা অসমৰ অভিযন্তা মনজিৎ শইকীয়া চলিহালৈ আহিছিল এটা ফোন কল পূৰ্বতে ওমানত কাম কৰা কোম্পানীটোৰ কৰ্পৰেট অফিচৰ পৰাই তেওঁ বায়োডাটা লৈ কৰিছিল ফোন প্ৰায় 2 ঘণ্টা ফোনযোগে কথা পতাৰ অন্তত অসমৰ অভিযন্তা মনজিৎ শইকীয়া চলিহালৈ আহিছিল বিশেষ অফাৰ লেটাৰ আৰু অৱশেষত কাটাৰত বিশ্বকাপ অনুষ্ঠিত হোৱা ষ্টেডিয়াম নিৰ্মাণৰ কামেৰে জড়িত হৈছিল এইগৰাকী অভিযন্তা উল্লেখ্য যে মনজিৎ শইকীয়া চলিহা আছিল ষ্টেডিয়াম নিৰ্মাণৰ লগত জড়িত উন্নীতিকৰণ প্ৰকল্পৰ এজন কোৱালিটি কণ্ট্ৰল ইনস্পেকশ্যন ইঞ্জিনিয়াৰ উল্লেখ্য যে বিদেশত বহু প্ৰতিষ্ঠিত কোম্পানীৰ সফলতাৰে কাম কৰা মনজিৎ শইকীয়া চলিহাই ভাৰততো BPCLৰ অধীনত গেছ ক্ৰেকাৰৰ প্ৰকল্পত কাম কৰিছিল 2007 চনতে প্ৰথম ওমানৰ গালফাৰ কোম্পানীত কাম কৰা অভিযন্তাগৰাকী পৰৱৰ্তী সময়ত কাম কৰে পেট্ৰলিয়াম খণ্ডত মনজিৎ শইকীয়া চলিহাৰ পৰিয়াল বৰ্তমান ডিব্ৰুগড়ত থাকে যদিও তেওঁৰ পৈতৃক গৃহ শিৱসাগৰৰ চাৰিঙৰ চলিহাপাৰাত বিশ্বকাপ ফুটবলৰ দৰে এক বিশাল আয়োজনত এজন অসমীয়া গধুৰ দায়িত্ব পালন কৰিবলৈ সুযোগ পোৱাটো নিঃসন্দেহে অসমবাসীৰ বাবে এক ভাল খবৰ নিউজ ডেস্ক ৰিপৰ্ট প্ৰথম খবৰ